Hello everyone, কি খবৰ সকলোৰে আজি মই এটা ৰেচিপি লৈ আহিছোঁ এটো হৈছে আপোনাৰ ডায়াবেটিস ফ্ৰেন্ডলি চিকেন সালাড এটো বহুত বেছি হাই প্ৰটিন আছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু আপোনালোকে লৰাছলিকো দিব পাৰে যদি তেওঁলোকে আভাকাডো খাই বেয়া পায় এনেকৈ বনাই দি চাব পাৰে প্ৰথমত মই ইয়া পিয়াজ লৈ লৈছো পিয়াজ কাটি পেলাই মই সালেন্ট্ৰ লম মানে কোৰিয়েণ্ডাৰ বুলি ক'ব পাৰে ধনিয়া পাত কাটি লম তাৰ পিছত মই অলৰেডি মানে বইল চিকেন কৰি লৈছিলো তাৰপিছত সেই বইল চিকেনখিনি ধুনীয়াকৈ সৰু সৰু পিচ কৰি পেলাই তাত মই পিয়াজ তাৰপিছত ধনিয়া আৰু তাৰপিছত এতিয়া আভাকাডো এড কৰিম মই এটাই দিছো যেহেতু মোৰ চিকেনৰ পৰিমাণটো কম হয় আপোনালোকৰ যদি চিকেনৰ পৰিমাণটো বেছি তেনেহলে আপুনি দুটা দিব পাৰে তাৰ পিছত মই দিম নিমখ তাৰপিছত ব্ল্যাক পেপাৰ মানে জালুক গুটি পাউডাৰ তাৰপিছত গাৰ্লিক পাউডাৰ এনেকৈ আপুনি মিক্স কৰিব পাৰে যি খাই ভাল পায় তাৰপিছত জিৰা পাউডাৰ দিব পাৰে হেতুও দিছো মই তাৰপিছত মই এড কৰিম নেমু চেপি দিম নেমু চেপি পেলাই ধুনীয়াকৈ এইখিনি মই মিক্স হ'ব দিম বেছি জোৰকৈ কৰিব নালাগে লাহেকৈ আপুনি খালি অলপ এনে মিক্স কৰি ল'লে হ'ল মিক্স কৰি পেলাই আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ খাব পাৰে মই ধুনীয়াকৈ এইখিনি এতিয়া টাকো শেল বুলি কয় এইটো মানে আপোনাৰ পাপৰৰ নিচিনা হয় খালি সেই শেপটো বেলেগ হয় তাৰ ভিতৰত সুমুৱাই পেলাই আপুনি খাব পাৰে এইটো বেছিকৈ এইটো মেক্সিকান ফুডৰ ইউজ কৰে আপোনালোকে যে শুনিছে টাকো বুলি কয় যিকি নহওক মই ইয়াৰ ফিলিংটো টাকো শেলৰ ফিলিংটো এইটো ডায়াবেটিস ফ্ৰেন্ডলি চিকেন সালাডৰ দি কৰিছোঁ আৰু মানে যেহেতু মই ভাল পাওঁ ক্ৰিস্পিনেছ সেইকাৰণে যিকি আপোনালোকে যেনেকৈ বিচাৰে তেনেকেই খাব পাৰে মুঠতে খালেই হ'ল যেহেতু হেল্ডি হয় আৰু মই এতিয়া এইটো ডেইলি খোৱা ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকেও খাই চাব পাৰে বহুত হেল্ডি আজিৰ কাৰণে ইমানেই বাই বাই